আৰু ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে মন্দিৰটো কিমান ডাঙৰ আছিল যিটো সময়ত এই মন্দিৰটো থিয় দি আছিল তেতিয়া মন্দিৰটো কিমান ডাঙৰ আছিল অনুমান কৰিব পাৰি নমস্কাৰ সকলোকে স্বাগতম মোৰ ভাইটি চিটিৰময় আমাৰ ইউটিউব চেনেল ড্ৰিমলেণ্ড ষ্টৰী আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আমি এতিয়া ক'লৈ যাম আমাৰ অভিযান আছিল পুৰণি দৰঙৰ ইতিহাসে কি কয় আমি বহুতো বস্তু বিচাৰি আহিছোঁ নজনা কথা জানি আছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আমি বহুতো ক্লু পোৱা নাই এতিয়ালৈকে ক্লু বিচাৰি আহি আছোঁ কি পাওঁ নাজানো কিন্তু আপোনালোকক দেখুৱাম দৰঙৰ ইতিহাসৰ পৃষ্ঠাই কি কয় আমি সন্ধানত আছিলোঁ কিবা এটা পোৱাৰ সেই সন্ধানৰ আমি সঠিক ক্ষেত্ৰত আমি এই সঠিক সন্ধান পাই গ'লোঁ আপোনালোকৰ আগত দাঙি ধৰিম সেই সন্ধানটোনো কি আছিল আমি কি বিচাৰি আছিলোঁ সন্ধান বহুতেই আছে আমাৰ সন্ধান কিন্তু তাৰ মতে আমি এটা পাই গ'লোঁ আমি আমাৰ সন্ধানৰ এটা অংশ পাইছোঁ আপোনালোকক তাৰ ইতিহাস জনাম আমি কি পালোঁ সেইটোও জনাম আমি আপোনালোকক দেখুৱাব লৈছোঁ আমি কি পালোঁ চাই থাকক এয়া এইবাৰ আপোনালোকক লৈ আহিলোঁ পুৰণি দৰঙৰ অতি প্ৰাচীন মন্দিৰ এক সেউজীয়াৰ মাজৰ পৃথিৱী প্ৰাচীন শৈৱপীঠ তাম্ৰেশ্বৰ দেৱালয় এয়া আপোনালোকক লৈ আহিছোঁ আমি ড্ৰিমলেণ্ড ষ্টৰীৰ সহযোগত শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয় প্ৰাচীন শৈৱপীঠ গাঁও দেউৰীপাৰা পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছোঁ তাম্ৰেশ্বৰ দেৱালয়ৰ ইতিহাসৰ পৃষ্ঠাই কি কয় স্বাগতম জনাইছোঁ ড্ৰিমলেণ্ড ষ্টৰী আছামলৈ আমি এতিয়া আপোনালোকক তাম্ৰেশ্বৰ দেৱালয়ৰ ইতিহাসৰ বিষয়ে কিছু অৱগত কৰাম আমাৰ লগত আছে স্থানীয় লোক এজন তাৰ নামটো কৈ দিব মোৰ নাম দীপক ৰাজবংশী হয় এই গাঁৱৰে হয় দেৱালয়ৰ লগত জড়িত হয় আপুনি কওকচোন ইয়াৰ ইতিহাস লোকপ্ৰবাদ কি এতিয়া লোকপ্ৰবাদ আৰু ইতিহাস এই দুটা বেলেগ বেলেগ বস্তু হয় লোকপ্ৰবাদ মতে আগতে বোলে কোনোবা বুঢ়াৰ গাই এজনী ৰাতিপুৱাই তাৰমানে কিবা নেদে দাউৰি আহে আহি জংঘলৰ অত্যব্য জংঘল ইয়াত জংঘলৰ মাজত আহে আহি পেলাই তাৰপিছত ঘূৰি যোৱাৰ পিছত গাখীৰ নাথাকে গৰুৰ গাত তেনেকুৱা হ'ল লোকপ্ৰবাদ যদি এইটো আহোম ৰজাৰ যুগৰ মন্দিৰ হ'ল হয় তেতিয়া ইতিহাসত নিশ্চয় লিপিবদ্ধ থাকিল হয় সেইকাৰণে ইতিহাসত এই মন্দিৰটোৰ বিষয়ে কোনো লিপিবদ্ধ নাই হয় আৰু ডক্টৰ মহেশ্বৰ নেওগৰ এই তাম্ৰেশ্বৰ দেৱালয়ৰ বিষয়ে কোনখন অসম বুৰঞ্জীনে ক'ত অকণমান এটা টোকা আছে মাত্ৰ বিশেষ তেনেকৈ পাবলৈ নাই গতিকে সম্ভৱতঃ এই দেৱালয়খন অষ্টম আৰু দশম শতিকাৰ যিটো এই পাল বংশ আছে এই পাল বংশৰ সময়ৰ সম্ভৱতঃ দেৱালয় এয়া আপোনালোকে শুনিলে তাম্ৰেশ্বৰ দেৱালয়ৰ ইতিহাস এইবাৰ আপোনালোকক পোনে পোনে লৈ যাম তাম্ৰেশ্বৰ দেৱালয়ৰ মিউজিয়ামৰ ভিতৰ চৰাই কি কয় আহক মিউজিয়ামৰ বাহিৰৰ অংশতো কিছু ভগ্নাৱশেষ দেখা পোৱা যায় এয়া আমি এইবাৰ ভিতৰলৈ সোমাইছোঁ এইবিলাক স্তম্ভ আছিল মন্দিৰটোৰ স্তম্ভ পদুম ফুল হয় এইবিলাক স্তম্ভৰে একোটা অংশ চাগে এতিয়া ভগ্নপ্ৰায় অৱস্থাত আছে খোদিত আছে মূৰ্তি হয় 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 এইটো এটা স্তম্ভৰ তলৰ অংশটো
ইয়াৰ ওপৰত স্তম্ভ আছিল। এই যে ইয়াত খোল আছে, হয়, হয়। ইয়াতে মানে এই যাক পোৱা গৈছিল তলৰ মানে মাটিৰ তলত, হয়। মানে ইমানমান টুকুৰাৰ লোহা থাকে, অঁ এই লোহাইদি ইয়াতে সোমাই থাকে আৰু এই যে হয়। স্তম্ভৰ ভিতৰতো সোমাই থাকে, যাৰ ফলত মানে স্তম্ভটো আৰু কোনো ধৰণৰ লৰচৰ নহয়। ধৰক এইটো ভিতৰৰ যিটো তলৰ ফুটা, হয়। এই ফুটাকেইটা এইকেইটাই জইন কৰি দিয়ে আৰু এই ছাইডৰ যিখিনি আপুনি দেখালে, ছাইডত চাগে এইকেইটা নেকি? তলৰ ফালে থাকে। অঁ এইটোতো তলফালে হ'ব চাগে। এই যে আপুনি দেখাই দিছে এইটো, হয়। এইটো এটা এইটো এটা ভাঙিছে, হয়। সম্পূৰ্ণ দুইখন মানে শিৱৰ বোলে ভাংখুন্দা আহে। ভাংখুন্দা, হয় হয়। আৰু এইবিলাক স্তম্ভৰে তলৰ অংশকেইটা এয়া আপোনালোকে দেখিছে, ইয়াত বহুতো স্তম্ভৰ গাঁথনিবোৰ দেখা পোৱা যায়। আৰু ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে মন্দিৰটো কিমান ডাঙৰ আছিল। যিটো সময়ত এই মন্দিৰটো থিয় দি আছিল, তেতিয়া মন্দিৰটো কিমান ডাঙৰ আছিল। এইকেইটা মূৰ্তি এই সাধাৰণতে যিখিনি ভগ্নপ্ৰায় দেৱালয়বোৰত এনেকুৱা এই দেৱালয়ৰ যিটো মন্দিৰ থাকে, এই মন্দিৰত ছাইডৰ ছাইডবোৰত এনেকুৱা থাকে। খোদিত মূৰ্তি কিছুমান থাকে, তেনেকুৱা হ'ব পাৰে। আৰু ইয়াৰো একো একোটা অন্তৰ্নিহিত ভাৱ থাকে। এই মূৰ্তিটো এইটো স্থানত কিয় বনালে, মানে মন্দিৰটো যেতিয়া থিয় দি আছিল, মানে চব অংশতে আপুনি লক্ষ্য কৰিলে গম পোৱা যায় যে প্ৰত্যেকটোতে তলত বেলেগ বেলেগ মূৰ্তি, মানে দিশ হিচাপ লৈ কিবা ইয়াত থাকে চাগে। মিউজিয়ামৰ ভিতৰচৰা যদি ভালদৰে লক্ষ্য কৰা যায়, ইয়াত বিভিন্ন ধৰণৰ চিনাকি অচিনাকি বহুতো শিলৰ ভগ্নাশেষ দেখিবলৈ পোৱা যায়। আপোনালোকে প্ৰত্যক্ষ কৰিছে স্তম্ভৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শিলৰ ভঙা টুকুৰা। কেৱল মাথো মন্দিৰৰ ভঙা অংশবোৰ ইয়াত প্ৰত্যক্ষ কৰিবলৈ পোৱা যায়। এইবাৰ আপোনালোকক লৈ যাম তাম্ৰেশ্বৰ দেৱালয়ৰ মণিকূটৰ ভিতৰচৰা দেখুৱাবৰ বাবে। মণিকূটৰ ভিতৰচৰা যদি লক্ষ্য কৰা যায়, আমি গম পাওঁ যে এইটো নৱনিৰ্মিত। ইয়াত মাথো শিলৰ ভগ্নাশেষবোৰ ৰাখি থোৱা হৈছে। এইটো ভগৱান বিষ্ণুৰ মূৰ্তি। আৰু ওচৰতে এইটো হ'ল শিৱলিংগ। তাৰ কাষত আমি এটা দেৱীৰ মূৰ্তি দেখিবলৈ পাওঁ, এইটো দেৱীৰ মূৰ্তি। আৰু ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি সজাই থোৱা আছে। আটাইতকৈ চকুত লাগিবলগীয়া মূৰ্তিটো হ'ল, আপোনালোকক দেখুৱাই আছোঁ এইটো। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে শিলেৰে বনোৱা। ই এক অতি অদ্ভুত মূৰ্তি, যেন জন্তুৰ মূৰত এটা শিৱৰ লিংগ। কিন্তু অতি আচৰিত কথা যে এইটো শিলেৰে নিৰ্মিত। আৰু এয়া মন্দিৰৰ ওচৰতে লাগি আছে ত্ৰিশূল বাগিচা। লোকপ্ৰবাদ অনুসৰি যেতিয়া মানুহৰ মনৰ বাঞ্ছা পূৰ্ণ হয়, তাৰ পাছত মানুহে ইয়াত ত্ৰিশূলবোৰ দান দিয়ে। আৰু সেই দান দিয়া ত্ৰিশূলৰ পৰাই ত্ৰিশূল বাগিচাৰ সৃষ্টি। আৰু মন্দিৰটোৰ চৌহদে আপোনালোকে প্ৰত্যক্ষ কৰিছে কেৱল শিলৰ ভগ্নাশেষ। মন্দিৰটোৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। ইয়াত সন্দেহ থাকিবলগীয়া কথা একো নাই। সেউজীয়া আৰু শিলৰ টুকুৰাবোৰ। আমি মন্দিৰটোৰ যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ, আমি অনুমান কৰিব পাৰোঁ যে এই মন্দিৰটো যিটো সময়ত থিয় দি আছিল, ই কিমান বৃহৎ আছিল। ই এক বৃহৎকায় মন্দিৰ আছিল। দুৰ্ভাগ্য হয়তো আমাৰ যে আমি এই মন্দিৰটো চাব নোৱাৰিলোঁ। মাথো ৰৈ গ'ল ইয়াৰ ভগ্নাশেষবোৰ। আৰু মন্দিৰটোৰ গাতে লাগি আছে
এটা বৃহৎ পুখুৰী, যিটো পুখুৰীৰ নাম হ'ল গাজিধোৱা পুখুৰী। মান্যতা অনুসৰি আপুনি যদি মন্দিৰলৈ আহোঁতে প্ৰসাদ লৈ আহে, এই পুখুৰীত সেই প্ৰসাদ ধুব লাগে। কেউপিনে কেৱল সেউজীয়া সেউজীয়া আৰু শিলৰ ভগ্নাও আছে। এয়া আপোনালোকে আহক, এবাৰ দৰ্শন কৰক মন্দিৰটো, সঁচাই বহুত ভাল লাগে। আমি আপোনালোকক দেখুৱালোঁ প্ৰাচীন শৈৱপীঠ তাম্ৰেশ্বৰ দেৱালয়। এক ইতিহাস, মাথোন ইতিহাস, ইয়াৰ সংজ্ঞা নাই। ই কেতিয়া কেনেকৈ স্থাপন হৈছিল কোনো সম্ভেদ পোৱা নাযায়। তথাপি চৰকাৰৰ পৰা কিছু আপোনালোকে ইয়াত লক্ষ্য কৰক। যেতিয়া এবাৰ মাতি দিয়ক। ইয়াত লেখা আছে অসম চৰকাৰ তাম্ৰেশ্বৰ প্ৰত্নতাত্ত্বিক স্থান। এই স্থানত এটি শিলৰ শিৱ মন্দিৰৰ ভগ্নাংশ আৰু ইটাৰ গাঁথনিৰ অৱশেষ আছে। শিলৰ মন্দিৰৰ ভগ্নাশেষ আৰু ইটাৰ গাঁথনিৰ ভগ্নাশেষৰ সময় খ্ৰীষ্টাব্দ 11-12 শতিকা বুলি কৈছে। আমাৰ যাত্ৰাৰ এটা অংশ পৰিপূৰ্ণ হোৱা বুলি ক'ব লাগিব। আমি আৰু কিবা ইতিহাস পাই নেকি ইয়াৰ আপোনালোকক আমি জনাম। এতিয়া মোটামুটি তাম্ৰেশ্বৰ দেৱালয়ৰ শেষ দৃশ্যত উপনীত হ'লোঁ। আমাৰ যাত্ৰা অব্যাহত আছে, আগলৈ গৈ থাকে। আমাৰ ভিডিঅ' দেখাবলৈ আমি চেষ্টা আমাৰ ড্ৰিমলেণ্ড ষ্টৰীৰ আমাৰ প্ৰজেক্ট আছিল পুৰণি দৰঙৰ ইতিহাসৰ পৃষ্ঠাই কি কয়। আমি আপোনালোকক অনেক ঠাই দেখাব আছে। পুৰণি দৰং বুলি ক'লে এক বৃহৎ অংশ। আমি আপোনালোকক প্ৰত্যেক জনাব চেষ্টা কৰিম। আমি এতিয়া এই তাম্ৰেশ্বৰ দেৱালয়ৰ পৰা শিৱ বাবাৰ চৰণত মূৰ দুৱাই জীৱনটো যাতে সকলোৰে লগতে আমাৰো ভাল হওক বুলি ইয়াৰ পৰা বিদায় মাগিলোঁ। অনুগ্ৰহ কৰি আমাৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্টো কৰিব। তাৰে কামনা কৰি আজিলৈ বিদায়।